সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আণ্ডাৰ মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ISIP এই এপটোত পেৰিফেৰী লেভেলত যত যিমান হেল্থ ফাইণ্ডিং হয় সেই সকলোবিলাক স্পটত মানে আমি ঠাইতে ডাটা আপলোড কৰিব পাৰিম। এই ISIP এপটো খোলাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত নেকি প্ৰথমতে ইউজাৰ নেম বিচাৰিব, তাৰপৰা পাছৱৰ্ড বিচাৰিব। লগ ইন টাচ কৰাৰ লগে লগে ক্লিক কৰাৰ লগে লগে পেজটো খোল খাই যাব। ইয়াত বস্তুবিলাক কনফিডেঞ্চিয়েল কাৰণে আমি ইয়াত অলপ মানে হাইড কৰি ৰখা হৈছে। এইধৰণে পেজটো খোল খাই যোৱাৰ পাছত আমি গেট ষ্টাৰ্টেডত গৈ যিখিনি ডাটা আছে সেইখিনি আমি এটা এটাকৈ আপলোড কৰিব পাৰিম। ইয়াত সুধিছে ডু ইউ ৱান্ট টু কালেক্ট ডাটা, আমি য়েছ দিম কাৰণ আমি এণ্ট্ৰি কৰিবলগীয়া আছে। প্ৰথমতে ৰেচপেক্টিভ চাব চেণ্টাৰৰ ভিলেজখন চিলেক্ট কৰিব লাগিব। তাৰপিছত এনেধৰণৰ পেজটো আহিব। ইয়াত এড নিউ হাউচ অবলিক মোবাইল, তাৰ তলত নিউ হাউচ নাম্বাৰ অবলিক নেম, ইয়াত আমি নামটো দিব লাগিব যিজন মানুহৰ। ছাপ'জ এটা ফিভাৰ কেছ আছে <7 days, ছাপ'জ দেৱেন বৰগোহাঁই, এই নামটো আমি আকৌ লিখিব লাগিব। গতিকে আমি নামটো কপি কৰি লৈছোঁ। কপি কৰি লৈ তলত যিটো ৰঙা স্কোৱাৰটো আছে তাৰ মাজত যিটো প্লাছ চিনটো আছে, প্লাছ চিনটোত আমি টাচ কৰিম। টাচ কৰাৰ লগে লগে লোকেশ্যন ইনফৰমেশ্যন নট ফাউণ্ড, উড ইউ লাইক টু কণ্টিনিউ, আমি য়েছত ক্লিক কৰিম কাৰণ কেতিয়াবা নেটৱৰ্ক নাথাকিব পাৰে। লগ ইন কৰাৰ পিছত আমি এইখিনি কাম অফলাইনটো কৰিব পৰা যায়। অলৰেডি মানুহজনৰ নামটো ছেভ ছাকচেছফুল বুলি দেখালে। ইয়াৰ পিছত সুধিছে ইজ দেয়াৰ এনি ওৱান চিক এট দিছ হোম, আমি য়েছটো কৰিম কাৰণ এজন আছে আমি ভৰাবলৈ, সেইজন একেজনেই মানুহ আৰু আমি য়েছটো ক্লিক কৰিম। য়েছটো ক্লিক কৰাৰ পাছত তলত নিউ পাৰ্চন নেম, তাত আমি সেইটো অলৰেডি কপি কৰা আছে, আমি কপি পেষ্ট কৰি দিলোঁ দেৱেন বৰগোহাঁই। ৰাইট চাইডে থকা প্লাছ চিনটো আমি টাচ কৰি দিম। টাচ কৰাৰ লগে লগে এই চাৰ্টখন ওলাই আহিলে। ইয়াত আমি জেণ্ডাৰটো প্ৰথমতে চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছত আমি তলত এজটো দিম 65 years। তাৰপিছত আমি নেক্সট কৰাৰ লগে লগে এই পেজটো ওলাই আহিলে, দেৱেন বৰগোহাঁই নামটো ওলাই আহিলে। ইয়াত চিলেক্ট চিনড্ৰম, কি লক্ষণ মানুহজনৰ বেমাৰটোৰ। ইয়াত দিছে অনলি ফিভাৰ গ্ৰেটাৰ এন ইকুৱেল 7 days, অনলি ফিভাৰ <7 days, ফিভাৰ উইথ ৰেছ, ফিভাৰ উইথ ব্লিডিং, ফিভাৰ উইথ অল্টাৰ্ড চেঞ্চৰিয়াম, কফ লেছ এন ইকুৱেল 2 weeks উইথ ফিভাৰ। নেক্সট পেজত আছে কফ লেছ এন ইকুৱেল 2 weeks উইদাউট ফিভাৰ, কফ গ্ৰেটাৰ দেন 2 weeks উইথ ফিভাৰ, কফ গ্ৰেটাৰ দেন 2 weeks উইদাউট ফিভাৰ, লুজ watery stool with blood less than 2 weeks, lose watery stool without blood less than 2 weeks, jaundice of less than 4 weeks। নেক্সট পেজটোত আছে 3টা পেজ আছে মুঠতে বেমাৰ লক্ষণখিনি। একিউট ফ্লেচিড পেৰালাইচিছ, এনিমেল বাইট, স্নেক বাইট, এনিমেল বাইট, ডগ বাইট, এনিমেল বাইট, আদাৰ্ছ অন্য যদি কিবা হয়, লেপ্ট'স্পিৰ'চিছ RDT, মেলেৰিয়া RDT, এইখিনি হৈছে ইয়াৰ চিণ্ড্ৰমিক লক্ষণ। ইয়াৰ যোনটোতেই আমাৰ পৰে যিজন ব্যক্তিৰ এগেইনষ্টত সেইটো আমি পুট কৰিম। বৰ্তমান আমাৰ এই কেছটো যিটো দেৱেন বৰগোহাঁই, য়েছ দেৱেন বৰগোহাঁই হৈছে, তেওঁ ফিভাৰ হৈছে <7 days, গতিকে আমি সেইটোত ক্লিক কৰিলোঁ, মাৰ্কিং কৰিলোঁ। আপোনালোকে ভিডিঅ'টো অকণমান দীঘল হৈছে, স্কিপ নকৰি চাই যাব। কনফিউজন যদি আছে ক্লিয়াৰ হৈ যাব। আশা ৰাখিছোঁ সকলোৱে কনফিউজন ক্লিয়াৰ হওক। ইয়াক ক্লিক কৰিলোঁ <7 days। তাৰপিছত নেক্সট কৰাৰ লগে লগে ডাটাটো ওলাই গ'ল। ইয়াত সুধিছে ছাবমিট ডাটা, আমি য়েছত ক্লিক কৰিম। য়েছত ক্লিক কৰাৰ লগে লগে লোকেশ্যন ইনফৰমেশ্যন নট ফাউণ্ড, উড ইউ লাইক টু কণ্টিনিউ, আমি এইটো য়েছ কৰিব লাগিব কাৰণ কেতিয়াবা নেটৱৰ্ক নাথাকে আৰু নেটৱৰ্ক নহ'লেও এইখিনি ডাটা পুট কৰিব পৰা যায়। পিছত যেতিয়া নেটৱৰ্ক পোৱা যায় তেতিয়া চিনক্ৰনাইজ কৰা হয়। আমি য়েছত পুট কৰিলোঁ। পুট কৰাৰ লগে লগে ফৰ্ম ছেভ ছাকচেছফুলি ওলাই গ'ল, আমি সেইটো টাচ কৰি দিলোঁ। ইয়াৰ পিছত আমি এই যিটো ডাটা আপলোড হৈছেনে নাই হোৱা আমি কেনেকৈ চাম। অলৰেডি আমি অফলাইনতে বা অনলাইনতে হওক নামটো ছেভ কৰিলোঁ। আমি মেনুত গৈ মাই এছ ফৰ্মত চালোঁ দেৱেন বৰগোহাঁই নামৰ পিছত ৰঙা ষ্টাৰ এটা আছে, তাতে আমি বুজি পাওঁ যে তেওঁৰ নামটো অলৰেডি
আপলোড হোৱা নাই। যিহেতু তেওঁৰ নামটো আপলোড হোৱা নাই, গতিকে আমি এই তলৰ এই পেজটোৰ চিংক তাত গৈ আমি চিংক্ৰনাইজ কৰি দিয়াৰ লগে লগে তেওঁৰ নামটো ওপৰলৈ আপলোড হৈ যাব। আৰু সেইটোকে আমি চাবলৈ হ'লে এইটো আপলোড হৈ গ'ল, ওৱান ৰেকৰ্ড আপলোডেড। চাবলৈ হ'লে আমি আকৌ সেই বাওঁফালে ওপৰত তিনিডাল আছত চুই পিনে যদি আমি তেওঁ মাই এছফৰ্ম ৰিপৰ্টিঙত গৈ যদি চাওঁ, তেতিয়া আমি এইটো মাই এছফৰ্মটো চালোঁ, তেতিয়া আমি আকৌ দেখিলোঁ যে দেৱেন বৰগোহাঁই তেওঁৰ বেকত যিটো ৰঙা ষ্টাৰ চিন আছিলে ৰঙা বেকেটৰ মাজত, সেইটো নাই। তাৰমানে আমি এতিয়া কনফাৰ্ম হ'লোঁ যে এই তেখেতৰ নামটো অলৰেডি ওপৰলৈ নেটত আপলোড হৈ গৈছে, ছাৰ্ভাৰত গুচি গৈছে। গতিকে এই ধৰণে গৈ আমি নাম আপলোড কৰিব পাৰোঁ। আৰু আমি নাম আপলোড সম্পূৰ্ণ হোৱাৰ পিছত সদায় আমি লগ আউট কৰিব লাগে, তেতিয়া নেক্সট টাইম লগ ইন কৰিলে কোনো অসুবিধা নহয়। আৰু এই ধৰণে আমি ডাটা ইনপুট কৰিব পাৰোঁ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।